পেলাই লাগিলে ফ'ৰ্থ গ্ৰেড হওক থাৰ্ড গ্ৰেড হওক মানুহ মুঠতে ধৰা হয়নে আজি নিশ্চয় আপোনালোকে পাইছে কিমান 26,000 কেণ্ডিডেটছ মানে চিট খালী আছে তাৰ কাৰণে কিমান ওলাইছে কেণ্ডিডেটছ 14 লাখ হয়নে তাৰ এটা পোষ্টৰ কাৰণে কিমান মিনিমাম 2 লাখ মান কৰিছে 2 লাখ মান কৰিছে হয়নে তাৰমানে ইয়াৰ ওচৰত বিজনেছ কৰিছে কেলে তাৰমানে কাৰণ সেইটো বিভাগৰ ল' আছে মিনিষ্ট্ৰী আছে তাৰ কাৰণে মানুহে চাকৰি পালে বুলি ক'লে কি ভাবিব যে মই মুঠতে তাত মুঠতে ফুল্লি চিকিউৰ তাৰ কাৰণে মুঠতে দৌৰিম তেতিয়াহ'লে মালয়েছিয়াত যদি 1993 পৰা যদি ল' আছে তেতিয়াহ'লে নেটৱৰ্ক বিজনেছত মালয়েছিয়া কেনেকৈ ইম্পৰ্টেণ্ট পইণ্টটো তাত মানে ইম্পৰ্টেণ্ট পইণ্ট ঠিক তেনেকৈ যদি আকৌ ইউএছএটো মানে নেটৱৰ্ক ইণ্ডাষ্ট্ৰী জন্ম নেটৱৰ্ক ইণ্ডাষ্ট্ৰী তৈয়াৰ কৰিব লাগে মই খালি এইটো কথা মানে এটা বস্তু ক'ব বিচাৰিছোঁ অপৰচুনিটি বুলি ক'লে অকল প্ৰডাক্ট দেখাই থকাটো অপৰচুনিটি নহয় অপৰচুনিটি বুলি ক'লে আমাৰ ব্যৱসায়টোৰ টোটেল যিটো আমাৰ অপৰচুনিটি যিটো প্ৰেজেণ্টেশ্যন ইয়াত একচুৱেলি হয় কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াৰ ওপৰত কি ষ্টেপ লৈছে ডক্টৰ এপিজে আব্দুল কালাম ছাৰে কি কৰি গ'ল বিল গেটছে নেটৱৰ্ক মাৰ্কেটিঙত কি কৰিছে ইকনমিক্সকলে কি কৈছে নীতি আয়োগে কি কৈছে হেল্ল' গোটেই কথাখিনি এজন মানুহক শ্বেয়াৰ কৰাটো হৈছে কি অপৰচুনিটি হয় ইয়াত আমি কেলে কৰিব লাগে পেচিভ ইনকামৰ কাৰণে কৰিব লাগে ইয়াত আমি কিয় কৰিব লাগে ফাইনেন্সিয়েল চিকিউৰিটিৰ কাৰণে কৰিব লাগে ইয়াত আমি কি ইয়াত আমি যদি বিজনেছটো কৰোঁ ফাইনেন্সিয়েল চিকিউৰিটিৰ কাৰণে মই কেইটা কাম কৰিব লাগে জাষ্ট কথা পাতিব এই দুনিয়াত কোনে মানে কথা পতা নাই কোনে কথা পতা নাই দুনিয়াত চবেই কথা পাতি আছে হয় নহয় ভাল বেয়া বা আন প্ৰডাক্টিভ কথা আমি পাতি আছোঁ হয় নহয় বিয়াত কি হ'ল বিয়াত কাক লগ পালোঁ হয় নহয় টাউনলৈ যাওঁতে এইবিলাক কথা পতা নহয় যিবিলাক কথা পাতিলে আমাৰ লাইফত কিবা এটা হয় মই তাৰ